আমি আগৰ ভিডিঅ' কেইটাত হোৱাট ইজ ইলেক্ট্ৰিচিটি, হোৱাট ইজ ৰেজিষ্টেন্স তাৰ বিষয়ে আলোচনা কৰিলোঁ। আজিৰ ভিডিঅ'টোত আমি হোৱাট ইজ ইলেক্ট্ৰিক কাৰেণ্ট অৰ্থাৎ বিদ্যুৎ প্ৰবাহ মানেনো কি তাৰ বিষয়ে আলোচনা কৰিম। প্ৰবাহ সাধাৰণ ভাষাত ক'বলৈ গ'লে কোনো এটা বস্তুৰ ধাৰা আমি তাক প্ৰবাহ বুলি কওঁ। যেনে ধৰি লোৱা হৈছে আমি পানীৰ যোনটো প্ৰবাহ তাক আমি জলপ্ৰবাহ, তেনেদৰে বায়ুৰ যোনটো প্ৰবাহ তাক আমি বায়ু প্ৰবাহ বুলি কওঁ। ঠিক তেনেদৰে ইলেক্ট্ৰনৰ প্ৰবাহক আমি ইলেক্ট্ৰিক কাৰেণ্ট বা বিদ্যুৎ প্ৰবাহ বুলি আমি কওঁ। ঠিক আছে, ইয়াক আমি সাধাৰণ ভাষাত ক'বলৈ হ'লে আমি এনেদৰে ক'ম, ফ্ল' অফ ইলেক্ট্ৰন ইজ কল্ড ইলেক্ট্ৰিক কাৰেণ্ট। আমি যদি এটা কথা মন কৰোঁ আমি তেতিয়াহ'লে গম পাম যে যিদৰে আমি পানীৰ এটা অণুৰ প্ৰবাহক আমি জলপ্ৰবাহ বুলি নকওঁ, ঠিক সেইদৰে আমি ইলেক্ট্ৰনৰ এটা প্ৰবাহক আমি কেতিয়াও তাক ইলেক্ট্ৰিক কাৰেণ্ট বা বিদ্যুৎ প্ৰবাহ বুলি ক'ব নোৱাৰোঁ। ঠিক আছে, যেতিয়াহে আমি বহুত সংখ্যক ইলেক্ট্ৰন ধাৰা বা প্ৰবাহ কৰিব তাকহে আমি বিদ্যুৎ ধাৰা বুলি কওঁ। আমি যদি চাওঁ আমি গম পাম যে 1 এম্পিয়াৰ কাৰেণ্ট, ঠিক আছে, 1 এম্পিয়াৰ কাৰেণ্ট মানে হৈছে 6250 তাৰপিছত 15টা শূন্য, 15টা শূন্য ইলেক্ট্ৰন পাৰ ছেকেণ্ড। অৰ্থাৎ 1 এম্পিয়াৰ কাৰেণ্টৰ প্ৰবাহত 6250 15টা শূন্য ইলেক্ট্ৰনৰ প্ৰবাহ প্ৰতি ছেকেণ্ডত হয়। অৰ্থাৎ 1 এম্পিয়াৰ কাৰেণ্টত ইমান সংখ্যক ইলেক্ট্ৰন থাকে। ইয়াতে 3টা শূন্য থাকি গৈছে হা, 15টা শূন্য থাকে। ইয়াক যদি আমি শ্বৰ্টকৈ লিখোঁ তেতিয়াহ'লে 6.25 × 10⁻18 ইলেক্ট্ৰন পাৰ ছেকেণ্ড বুলি আমি ইয়াক লিখিব পাৰোঁ। তেতিয়াহ'লে আমি এতিয়া গম পালোঁ যে 1 এম্পিয়াৰ কাৰেণ্টত 6.25 × 10⁻18 ইলেক্ট্ৰন পাৰ ছেকেণ্ড, অৰ্থাৎ 6.25 × 10⁻18 সংখ্যক ইলেক্ট্ৰন 1 এম্পিয়াৰ কাৰেণ্টত থাকে। তেতিয়াহ'লে আমি যদি চাওঁ আমি গম পাম যে যেতিয়া 1 এম্পিয়াৰ কাৰেণ্ট আমাৰ শৰীৰৰ মাজেদি প্ৰবাহ কৰে বা প্ৰৱেশ কৰে তেতিয়া 6.25 × 10⁻18 সংখ্যক ইলেক্ট্ৰন আমাৰ শৰীৰৰ মাজেদি প্ৰবাহ হয়। তাৰ ফলত আমি এটা কম্পনৰ আমাৰ শৰীৰত সৃষ্টি হয়। ঠিক তেনেদৰে যদি এই এম্পিয়াৰৰ সংখ্যাটো ডাঙৰ হৈ যায়, অৰ্থাৎ 5 এম্পিয়াৰ বা 10 এম্পিয়াৰ হৈ যায়, তেতিয়াহ'লে ইয়াতকৈ 5 গুণ বা 10 গুণ বেছি ইলেক্ট্ৰন আমাৰ শৰীৰৰ মাজেদি প্ৰবাহ হ'ব। ফলত আমাৰ শৰীৰত বিদ্যুৎ প্ৰবাহৰ ফলত আমাৰ শৰীৰত এটা অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। এই প্ৰবাহৰ কথাটোৰ পৰা আমি এটা কথা গম পালোঁ নহয় যে ইলেক্ট্ৰন আগলৈ গতি কৰে। তেতিয়াহ'লে এই ইলেক্ট্ৰন যে আগলৈ গতি কৰে তাক হয়তো নিশ্চয় কিহবাই তাক পাছফালৰ পৰা শক্তি প্ৰদান কৰিব লাগিব। এই ইলেক্ট্ৰনক তাৰ আগলৈ যাবলৈ শক্তি প্ৰদান কৰাটোকে আমি ভল্টেজ বুলি কওঁ। অৰ্থাৎ ইলেক্ট্ৰনক আগলৈ যাবলৈ যিয়ে তাক পুছ কৰে তাকে আমি ভল্টেজ বুলি কোৱা হয়। আৰু এই ইলেক্ট্ৰনক তাৰ গতিপথৰ আগলৈ যোৱাত বাধা দিয়াটোকে আমি ৰেজিষ্টেন্স বুলি কওঁ। অৰ্থাৎ আমি যদি চাওঁ এডাল কণ্ডাক্টৰ আৰু ইয়াৰ ইলেক্ট্ৰনৰ গতি কৰিছে, আৰু এই ইলেক্ট্ৰনৰ গতিক যি ঠেলা মাৰিছে তাক ভল্টেজ, আৰু তাক যি ফ্ৰণ্টৰ পৰা তাক যোৱাৰ বাধা প্ৰদান কৰিছে তাক আমি ৰেজিষ্টেন্স, যাক R এ ডিন'ট কৰা হয়, ৰেজিষ্টেন্স বুলি কোৱা হয়। ইলেক্ট্ৰনৰ গতিটো ৰেজিষ্টেন্স, ঠিক আছে। এই ইলেক্ট্ৰনৰ গতি কৰিছে, এক ভল্টেজে প্ৰেছাৰ দিছে, আৰু ইয়াৰ ৰেজিষ্টেন্স কণ্ডাক্টৰ ডালতে আছে ৰেজিষ্টেন্স, যিয়ে ইলেক্ট্ৰনৰ গতিপথত বাধা প্ৰদান কৰিছে R। ইয়াক আমি যদি এটা সাধাৰণ উদাহৰণৰ সৈতে চাওঁ তেতিয়াহ'লে আমি গম পাম, যিহেতুকে আমি প্ৰায় ঘৰত মন কৰোঁ যে আমাৰ ঘৰত লাইটসমূহ কেতিয়াবা অন অফ হৈ থাকে, যাক আমি ভল্টেজ আপ ডাউন হোৱাৰ ফলত হয় বুলি কয়। অৰ্থাৎ যেতিয়াই ভল্টেজটো কমা বঢ়া হৈ থাকে, অৰ্থাৎ ভল্টেজটো যদি ধৰি লোৱা হ'ল ভল্টেজটো 5 ভল্ট কাৰেণ্ট আহি আছে, ঠিক আছে,
ইয়াৰ যেনিবা আহিব লাগে 12 ভল্ট কাৰেণ্ট, যদি সেই 5 ভল্টত আহি আছে তেতিয়াহ'লে ইয়াৰ যোনটো গতিবেগ সেইটো হ্ৰাস পায়, ফলত কাৰেণ্টটো আপ ডাউন হৈ থাকে। সেইবাবে আমি কেতিয়াবা দেখোঁ আমাৰ লাইটসমূহ আপ ডাউন হৈ থকাটো আমি দেখা পাওঁ। ভল্টেজ কমা বঢ়া হোৱাৰ বাবেই এই লাইটৰ আপ ডাউন হোৱা দেখা পাওঁ। আৰু যে আমাৰ এই লাইটটো যে জ্বলে সেইটো বাৰু কিয় জ্বলে আমি গম পাওঁনে? সেইটো জ্বলে ৰেজিষ্টেঞ্চৰ বাবে। অৰ্থাৎ যেতিয়া এডাল কণ্ডাক্টৰৰ মাজেৰে ইলেক্ট্ৰনসমূহ গতি কৰি থাকে তেতিয়া তাত যেতিয়া ৰেজিষ্টেঞ্চ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, বিভিন্ন ধাতুৰ হয়। এটা উদাহৰণ ধৰিছোঁ, এইডাল হৈছে এডাল টাংষ্টেন ধাতু। যেতিয়া এডাল কাৰেণ্ট কেৰিং কণ্ডাক্টৰৰ লগত আমি টাংষ্টেন ধাতুটো আমি তাৰ লগত সংযোগ কৰিম, তেতিয়াহ'লে আমি দেখা পাম যে এই টাংষ্টেন ধাতুডাল কাৰেণ্টৰ ফ্ল'ৰ বাবে ইয়াৰ যোনটো ৰেজিষ্টিভিটি গুণে কাৰেণ্টৰ ফ্ল'ক বাধা প্ৰদান কৰিছে, ফলত এই টাংষ্টেন ধাতুটো উজ্বলি উঠিব। অৰ্থাৎ আমি যদি ঘৰৰ বাল্বসমূহ মন কৰোঁ তাত টাংষ্টেন ধাতু দিয়া থাকে, সেইবাবে বাল্বটো জ্বলি উঠে। ঠিক সেইদৰে নাইক্ৰম হৈছে এনেকুৱা এটা ধাতু যাৰ মাজে যদি বিদ্যুৎ প্ৰবাহ কৰা হয় তেতিয়াহ'লে ইয়াৰ পৰা হিট উৎপন্ন হয় নাইক্ৰম ধাতুৰ মাজে। সেইবাবে আমি ইয়াক আমাৰ হিটাৰসমূহত ব্যৱহাৰ কৰোঁ। ঠিক আছে বন্ধুসকল, আমি এতিয়া আজি গম পালোঁ যে ইলেক্ট্ৰিক কাৰেণ্ট কি হয়, ভল্টেজ কি হয়, ৰেজিষ্টেঞ্চ কি হয়, আৰু এই ভল্টেজ আৰু ৰেজিষ্টেঞ্চে ইলেক্ট্ৰিক কাৰেণ্টত তাত যোৱা আৰু তাক গতি কৰাত ভল্টেজে কিদৰে সহায় কৰে আৰু ৰেজিষ্টেঞ্চে তাক কিদৰে বাধা প্ৰদান কৰে আমি সেইটোও গম পালোঁ। আৰু এই ভল্টেজ আৰু ৰেজিষ্টেঞ্চ থকাৰ বাবেহে আজি আমি এনেদৰে ধাতুসমূহত আমি যোনটো এটা উজ্বলি উঠা গুণ বা ইয়াৰ পৰা হিট উৎপন্ন হোৱা গুণটো আমি গম পালোঁ। যিহেতুকে ভল্টেজে ইলেক্ট্ৰনসমূহক ঠেলা প্ৰদান কৰে, সেইবাবে ভল্টেজসমূহ আগলৈ গতি কৰে, আৰু ৰেজিষ্টেঞ্চে তাক ৰেজিষ্ট কৰে, অৰ্থাৎ তাক গতি পথত বাধা প্ৰদান কৰে, ফলত এই ধাতুসমূহৰ গুণসমূহ প্ৰকাশিত হয়। আজি ভিডিঅ'টোত আমি এইখিনিকে গম পালোঁ। অনাগত ভিডিঅ'সমূহত আমি ফেজ কি হয়, নিউট্ৰেল কি হয় তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ধন্যবাদ। যদি ভিডিঅ'সমূহ চাই ভাল পালে লাইক কৰিব, চেনেলটোক ছাবস্ক্ৰাইব কৰিব, আৰু কিবা যদি জানিব লগা থাকে তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত আমাক জনাব। ধন্যবাদ।